हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা মনগীত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত মৃগাংকই গীতক ফোন কৰিছিল আৰু আপোনাৰ লগত মোৰ অলপ কথা আছিল গতিকে কৰবাত লগ কৰিব পৰা যাব নেকি বুলি খুদিছিল আৰু তেতিয়া গীতে নোৱাৰো বুলি কোৱাত আপোনাৰ পৰা কিছুমান কথা জানিব লগা আছে বুলি গীতক কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত গীতে মৃগাংকক লগ কৰিব আৰু তেতিয়া মালাৰ বিষয়ে গীতক খুদিব আৰু মালাৰ লগত কিবা দুশ্মনী আছে নেকি খুদিব আৰু তেতিয়া গীত চিন্তাত পৰিব এতিয়া বাৰু মৃগাংকই ৰশ্মিক মালাৰ হাতৰ পৰা আনি দিব পাৰিবনে জানিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ ৰশ্মিক বিচাৰি গীত ঘৰলৈ যাব আৰু তেতিয়া দেউতাকে গীত ক'ত গৈছিল খুদিব আৰু ৰশ্মিক বিচাৰিবলৈ মানা কৰিব আৰু দেউতাকে যে মনৰ দেউতাকৰ ওচৰলৈ গৈছিল সেই কথাটো গীতক ক'ব আৰু এটাৰ পিছত এটা কৈ ত্যাগ কৰি তই কি পালি বাদ দে তাইৰ কথা আমি তাইৰ কোনোৱেই নহয় বুলি গীতৰ আগত ক'ব এতিয়া বাৰু গীতে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ মালাই মনে মনে কিডনেপাৰজনক ফোন কৰি থাকিব আৰু ক'ব যে টকা পোৱাৰ পিছত দেৰি কৰি থাকি লাভ নাই মিছামিছি বিপদবোৰ যিমানেই লগত থাকিব সিমানেই সমস্যাবোৰ বাঢ়ি গৈ থাকিব তই খালি ছোৱালীজনীক ভালকৈ ৰাখ মনত ৰাখিবি ছোৱালীজনী কিন্তু জীয়াই থাকিব লাগিব বুলি ক'ব আৰু সেইখিনি সময়তে মৃগাংক আহি মালাৰ কথাবোৰ শুনি থাকিব এতিয়া বাৰু মালা বেয়াকৈ ফচিব নেকি জানিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে মনগীত ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।